তাৰিখতে বঙাইগাঁৱত ষ্টাৰ্ট হৈছিলে। প্ৰথমবাৰৰ বাবে আপোনাৰ AIFFৰ CMSৰ প্লেটফৰ্মত অসম প্ৰিমিয়াৰ লীগ, যিটো অসমৰ টপ লীগ বুলি কোৱা যায়, এইটো আমি ষ্টাৰ্ট কৰিবলৈ পাৰিছোঁ। আৰু ইয়াতে টোটেল 8টা টিমে অংশগ্ৰহণ কৰিছে। আমাৰ লোৱাৰ আছাম পাৰ্টৰ পৰা 11 ষ্টাৰ FC আছে, ইউনাইটেড চিৰাংদুৱাৰ FC আছে, গোবিন্দ বসুমতাৰী FC আছে, আপোনাৰ খৰমদাও FC আছে। আৰু আপাৰ চাইডৰ পৰা ডিফুৰ পৰা আছে কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FC, মৰাণ টাউন ক্লাব আৰু যোৰহাট টাউন ক্লাব আৰু ডিমা ইউনাইটেড। এইকেইটা টিমৰ মাজত আমাৰ হোম ৱে বেচিছত খেলখন হ'ব। প্ৰতিখন হোম গ্ৰাউণ্ডত 8খনকৈ মেটচ হ'ব। ক'ব গ'লে দুটা ষ্ট্ৰং টিমৰ মাজত খেল আছিলে। গোবিন্দ বসুমতাৰী যিটো একাডেমি, তেখেতসকলে যথেষ্ট ষ্ট্ৰং টিম বনাইছে। আৰু ইউনাইটেড চিৰাংদুৱাৰ FC আপোনাৰ এটা আই লিগ 3 দল হয়, তেখেতসকলে যথেষ্ট ষ্ট্ৰং হয়। আৰু খেলখন চাই ভাল লাগিছে, বহুত কম্পিটিটিভ খেল হৈছে। এতিয়া ক'ব গ'লে আমি হাৰ্ড ৱৰ্ক কৰি আছোঁ। লাষ্ট আমি আমাৰ যিটো কোকৰাঝাৰত সন্তোষ ট্ৰফি হৈছিলে, এই সন্তোষ ট্ৰফিত আমাৰ অসম দলে এটাও গ'ল নোখোৱাকৈ আমি কোৱালিফাই হ'ব পাৰিছোঁ ফাইনেল ৰাউণ্ডত। আৰু আমি এতিয়া আছাম প্ৰিমিয়াৰ লীগ কৰিলোঁ। ইয়াৰ পিছত আপোনাৰ আমি কৰিবলৈ গৈ আছোঁ ইউথ লীগ, আৰু আণ্ডাৰ 17 কৰিবলৈ গৈ আছোঁ। আৰু আমি অতি সোনকালে আপোনাৰ উমেন লীগ আমি ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ। তো আমি গোটেই আমাৰ যিটো অসমত ফুটবলটো যদি আমি ডেভেলপ কৰিব লাগে, আমি লীগটো আমি ডেভেলপ কৰিব লাগিব।